এটা খুব সুন্দৰ ভাল লগা ঐ লাহে 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 চাওক কেইটা পোৱালি দিলে 11টা পোৱালি ন এই চ' মেইন মূলতে এইজনৰ চবতকৈ কাৰনামা এই চাওক চাইজ চাওক খুব সুন্দৰ চাইজ দেখিছে চাওক খুব সুন্দৰ চাইজ এইখিনি চাওক খুব সুন্দৰ আপোনাৰ ব্ৰাউন কালাৰ এইখিনি দাদা এইখিনি গোটেইখিনি খাচী কৰি থোৱা আছে নেকি চ' চাওক এইখিনি খাচী কৰা হয় বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম চ' বন্ধুসকল আমি এতিয়া অন দা ৱে চ' কোন জেগা গৈ আছোঁ দেখাই থাকিম আহক ত' ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ চ' ফাইনেলি আমি লোকেশ্যনটো পাইছোঁহি চাওক এইটো চাইডে আমাৰ ইয়াৰ ঢেকীয়াখোৱা নামঘৰলৈ সোমাই যাব লাগে চ' ঢেকীয়াখোৱা নামঘৰলৈ সোমাই যাম ভিজিট কৰোঁ চ' প্ৰথমতে আমি এয়া PMEGPৰ কাৰণে কি ক'ব চ' নমস্কাৰ বন্ধুসকল আমি ফাইনেলি আহি পালোহি তেখেতৰ ফাৰ্মখন চ' আমি অলৰেডি চেনিটাইজাৰ কৰিলোঁ আমি ভিতৰলৈ সোমাই যাওঁচোন আহক কেনেকৈ কি পোৱালি আছে আৰু কি পোৱালি নিম আহকচোন ত' পোনপ্ৰথমে আমি আমাৰ স্বত্বাধিকাৰী আছে তেখেতৰ লগত আমি দুআষাৰ কথা পাতিলোঁ পটাছ পানীত এয়া খুব সুন্দৰকৈ ভৰিখন তিয়ালোঁ পুলিবোৰৰ পৰা পালোহি তো আপোনাৰ ফাৰ্মখনৰ এবাৰ নিম বুলি আহিলোঁ পোৱালি নিম বুলি আহিলোঁ চ' আজি তাকে এবাৰ ভিজিট কৰোঁ আপোনাৰ জেগাটো কি পৰে কাকজান তিনিকুৰীয়া অ'কে আপোনাৰ টোটেল কিমানমান গাহৰি আছে আমাৰ 160টামান আছিলে তাকে দিয়া হ'ল তো ডিচেম্বৰ যিহেতু মাঘৰ বিহু সমাগত ত' আপোনাৰ এইকেইদিনত ভালেই আছিল কিমানকৈ ৰেটত দি আছে কুইণ্টেল 245 240 ঠিকে লাইভ ৱেটো ঠিক ভালেই ৱেট পাইছে যিহেতু এতিয়া গাহৰি মাংসটো আমি নিউজত পোৱা মতে আপোনাৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 500 টকা এনেকুৱা বুলি শুনি আছোঁ চ' আমাৰ পালকখিনিৰ কাৰণে খুব ভাল লাভৱান হয় বাকী কাৰোবাৰখিনিতকৈ এইটো কিন্তু বহুত ভাল হয় 3জন 4জনী যদি গাহৰি তেনেকৈ পুহিবলৈ হয় তেতিয়া মাহেকত পিছত ছমাহৰ পাছত 50,000 মান মন্থলি পাই মানে 50,000 মান ল'বলৈ সম্ভৱ ছমাহমান টাইম লাগিব হয় চ' মই নিব আহিছোঁ এটা বৰহে চ' মই খুব পোৱালিখিনি দেখি পেলাই খুব ভাল পালোঁ চ' চাওক এইখিনিও পোৱালি আপোনাৰ ডিৰকৰ পোৱালি ডিৰক মানে এইটো F1 ন এইকেইটা F1 ন অ'কে আৰু এইকেইটাও F1 হয় এইকেইটা খুব F1 পোৱালি আৰু মই যোনটো নিবলৈ আহিছিলোঁ চাওক ইয়াৰ এইটো হয় পিছৰটো এইটো হয় তো ইয়াৰো চাইজটো চাম কিমান ৱেট হৈছে আৰু গোটেই বস্তুকেইটা চাম চ' এই PMEGP লোন পাব DICৰ লগত যোগাযোগ কৰিব লাগে অ'কে চ' আপুনি PMEGP কিমান টকা ল'লে এতিয়ালৈকে 18 লাখ ল'লে ন চ' আপোনাৰ তাৰ পৰা লাভৱান হৈছেনে ফাৰ্মখন উন্নতি কৰিব পাৰিছে তাৰ পৰা ডেফিনেটলি চ' PM এতিয়ালৈকে বৰ্তমান সোমাইছে নেকি আপোনাৰ ছাবচিডি তেনেকৈ চেক কৰা নাই সোমাইছে বুলি কৈছিলে হয় ছাবচিডি আমি এতিয়া গম পোৱা মতে ছাবচিডি আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনাৰ এইবাৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি কৈছে চ' ইয়াক বড়োৰ কাৰণে ৰাখিছে নেকি ইয়াক বড়োৰ কাৰণে ৰাখিছে F1 কালাৰটো খুব ধুনীয়া চাওক আৰু এইকেইটা অলপ পিছতে নিবলৈ আহিব ন এইটো মানে ধুনীয়া হয় আৰু এইজনী মাইকী হয় চ' সিহঁতি খুব ধুনীয়াকৈ নিপুল লগাই দিলে চক কিমান ধুনীয়াকৈ মানে খাইছে খুব ধুনীয়াকৈ পানী খাইছে যেতিয়াই মন যায় তেতিয়া তেহেঁতৰ পিয়াহ লাগিলে পানী খাব পাৰে সেইটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু মানে আপোনাৰ খোৱাৰ পানীটো মানে চবতকৈ ভাল হ'ব লাগে আৰু পানীটো যিমানে খাব গাহৰি মানে সিমানে ডাঙৰ হ'ব পানীটো ভালো হ'ব লাগে চফা হ'ব লাগে আৰু গোটেই মানে চক এইটো ৱাটাৰ নিপুল খুব সুন্দৰকৈ পানী খাই আছে দেখিছে চক খুব ধুনীয়া পানী ব্যৱস্থা এজনী প্ৰায় কেই কুইণ্টেলমান হ'ব দাদা এইজনী মাক এজনী চক এজনী প্ৰায় 2 কুইণ্টেল পাৰ হ'ব দেখিছে আৰু এয়া চক মানে ডিৰকে হয় চক ইয়াৰ বাপেকটো ডিৰক নেকি বাপেকটো ডিৰক ন চক এই পোৱালি গাখীৰ খাই আছে 11টা পোৱালি আছে আৰু আপোনালোকক যদি পোৱালি দৰকাৰ হয় তেখেতৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম তো আপোনালোকে এবাৰ কণ্টেক্ট কৰিব পাৰিব চক এইফালে চক গোটেইকেইজনী আপোনাৰ প্ৰেগনেণ্ট হৈ আছে চ' উইদিন আৰু মানে 1 মান্থ 1.5 মান্থৰ ভিতৰত জগিব চ' লাহে ৰহ দেখিছে আপোনালোকক যদি পোৱালি দৰকাৰ হয় মাকৰ চাইজ চক একদম খুব সুন্দৰ মানে আপোনাৰ 1.5-2 কুইণ্টেল পৰি আছে এয়া আপোনাৰ গাখীৰ ওলাই গৈছে নিদিলে যেন দেখিছে তো দেখিছে পোৱালি আপোনালোকে তেখেতৰ লগত কণ্টেক্ট কৰিব পাৰিব আপোনালোকক যদি পোৱালি দৰকাৰ হয় তো এইখিনি পোৱালি চক এইটো চাইডে আছে এইটো মানে নিজেই কিড ৰুম বনাই লৈছে আৰু তেখেতে হয় তো এইফালে আছে এয়া 12টা পোৱালি চব
এইটো 2-2.5 কুইণ্টেলতকৈ বেছি আছে নেকি ন? তো এইখিনি দেখিছে, এইখিনি পোৱালি খুব সুন্দৰ সুন্দৰ পোৱালি। আপোনালোকে দৰকাৰ হ'লে যোগাযোগ কৰিব পাৰিব তেখেতৰ লগত। লাহে লাহে চাওক ন, এই পানী খাব দিয়া। এই আপোনাৰ খুব সুন্দৰ চাইজ, আপোনাৰ কমেও 2.5 কুইণ্টেল 2 কুইণ্টেলৰ ওপৰত হ'ব। চ' এইফালে আছে এয়া এইজনী, এই প্ৰেগনেণ্ট হয়। এই দুইজনী প্ৰেগনেণ্ট নেকি? দুইজনী প্ৰেগনেণ্ট ন? তো খুব সুন্দৰ এইগৰাকী চাওক, প্ৰায় এই 3 পাৰিলে ন? এই পোৱালি মই নিয়াটো এই পোৱালি হ'ব নি? ঐ ৰ চাওক, এই খুব সুন্দৰ গঠন, আপোনাৰ 3বাৰ পোৱালি দিছে। তাই ধুনীয়া। তো আপোনালোকে নিজে দেখিব পাৰিছে, ইয়াৰ হাইটটো দেখিছে, হাইট কিমান ধুনীয়া। এইটো মানে আপোনাৰ 2.5 কুইণ্টেল 2 কুইণ্টেলৰ ওপৰত, যিহেতু বৰটো বেছি ডাঙৰ হ'ব নালাগে বাৰু। তেখেতে এটা ধুনীয়া চাইজৰ ৰাখিছে। ইয়াৰ গঠন চাওক, এই গঠন দেখিছে, খুব ধুনীয়া। তো আপোনালোকক দেখাই থাকিম, দেখা পালে গোটেই সম্পূৰ্ণকৈ ফাৰ্মখন আপোনালোকক দেখালোঁ। আপোনালোকক যদি অনাগত দিনত যদি ইয়াৰ পৰা আমাৰ ঢেকীয়াখোৱা পৰে, ঢেকীয়াখোৱা কি গাঁও বুলি ক'লে? তিনিকুৰীয়া গাঁও। তো তিনিকুৰীয়া গাঁৱলৈ যদি আপোনালোকে আহে, তেতিয়াহ'লে পোৱালিৰ কাৰণে ব্যৱস্থা তেখেতে কৰিব পাৰে। ডিব্ৰুগড় ব'ৰ দেখিলে, ইমান ধুনীয়া ধুনীয়া আপোনাৰ পোৱালি দেখা পালে, চাউল ইমানেই। চ' মই পোৱালিটো ল'ম, পোৱালিটো লৈ পেলাই যাওঁগৈ, যিহেতু বতৰো ঠাণ্ডা। চ' ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। দাদা আপোনালোকৰ ধন্যবাদ থাকিলে। তো আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।